হেপী দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিল আপোনালোকৰ সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও আছোঁ ভালে, আৰু কিয় ভাল নহ'ব, কাৰণ দুৰ্গা মাৰ আশীৰ্বাদত সকলোৰে ভাল। দুৰ্গা পূজা চলি আছে তো আৰু এতিয়া যাবলৈ ওলাইছোঁ দুৰ্গা পূজা চাবলৈ। আৰু এতিয়া গধূলি 5টা বাজিছে, তো আমি এতিয়া ৰেডি হওঁ আৰু লাহে লাহে ওলাওঁ আৰু পূজা চাবলৈ। আৰু মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু ক'লৈ যাওঁ কি কৰোঁ সকলো দেখুৱাই থাকিম। তো সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আপোনালোককো লৈ যাম আমি য'ত যাওঁ পূজা চাবলৈ। আৰু এতিয়া যাম আমি প্ৰথমতে মাধৱ মন্দিৰ, তাৰপিছত যাম কুলহাটী, দমদমা কুলহাটী সকলোৱে জানে। তো তাতে ডাঙৰ কৰি হয়, বছৰে ডাঙৰ কৰি হয় দুৰ্গা পূজা। তো এইবাৰ 100 বছৰ হৈছে দুৰ্গা পূজাৰ। তো 100 বছৰ হোৱাৰ কাৰণে অলপমান প্ৰত্যেক বছৰে ভালকৈ হয় ডাঙৰ কৰি, কিন্তু এইবাৰ অলপমান বেলেগ হোৱা বুলি শুনিছোঁ। তো চাওঁ কি বেলেগ হৈছে, কেনেকুৱা কি হৈছে। আমি যাম আজি, আপোনালোককো দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাব। পৰাই পাতিছে দুৰ্গা পূজা কুলহাটীত, 10 দিন হ'ব। তো আপোনালোকক দেখুৱাম। তো ব'লক বেছি দেৰি নকৰোঁ, এতিয়া ৰেডি হ'ব লাগে আৰু আমি পূজা চাব লাগে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ মাজনীও ৰেডি হ'ল পূৰা, আৰু নাচি আছে তাই। ফ্ৰকটো পিন্ধি বহুত ভাল পাইছে, কাৰণ পিংক কালাৰ তাই বহুত ভাল পায়। আৰু এতিয়া আমিও ৰেডি হ'লোঁ পূজা চাবলৈ। তো ব'লক এতিয়া বেছি দেৰি নকৰোঁ, আৰু কেনেকুৱা লাগিছে ক'ব আপোনালোকে, আৰু ব'লক। আৰু এতিয়া আমি মাধৱ মন্দিৰ আহি পালোঁ, আৰু গাড়ী বহুত দূৰত থৈ আহিব লাগিব, কাৰণ ওচৰত ইয়াতে চব ভিৰ আছে, গাড়ীৰ জাম। তো আমি বহুত দূৰতে থৈ আহিলোঁ, এতিয়া আহি আছোঁ, মন্দিৰ পালোঁ। আৰু মাধৱ মন্দিৰৰ ওপৰত নহয়, তলতে পূজা হয়, সকলোৱে জানে আমাৰ ইয়াৰ। তো যিসকলে নাজানে মই কৈ দিছোঁ। তো মাধৱ মন্দিৰৰ তলৰ ফিল্ডখনত তাতে হয় দুৰ্গা পূজা। তো আপোনালোকক দেখুৱাই দিম মই গোটেইখিনি, চাব আপোনালোকে ভিডিঅ'টো শেষলৈ। আৰু আমাৰ বাইদেউ আৰু বাইদেউ ছোৱালী দুজনী একেলগে গোটেইকেইটা আহিছোঁ। আৰু এতিয়া ফাংচন চলি আছে, তো ফাংচনো চালোঁ অলপ। এতিয়া তাৰপিছত এতিয়া সেৱা কৰিব যাওঁ। তো আপোনালোকক দেখুৱাম গোটেই পূজাখনৰ গোটেই চাৰিওফালে গোটেই দেখুৱাই দিম, চাব। অনুষ্ঠানটি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। ধন্যবাদ। এতিয়া আমাৰ মঞ্চত আৰু মাধৱ মন্দিৰৰ পাৰ্কখন, এইখন পুখুৰীটো চাৰিওফালে গোটেই একেবাৰে লাইটেৰে সজাই দিছে, ধুনীয়া লাগিছে। ৰাতি দেখিবৰ কাৰণে বহুত ধুনীয়া লগা হৈছে। তো আপোনালোককো মই অলপমান দেখুৱাই দিছোঁ। তো ভিডিঅ' কৰি লৈছিলোঁ, কেনেকুৱা লাগিছে পাৰ্কখন ক'ব আপোনালোকে। আৰু পাৰ্কখন আমি গোটেই নগ'লোঁ, কাৰণ গোটেই একদম মানুহ ভিৰ হৈ আছে ভিতৰত, তো যাব পৰা পৰিৱেশ নাই। তো সেইকাৰণে নগ'লোঁ, আৰু আধাৰ পৰা গুচি আহিলোঁ। আৰু আপোনালোকক মই দেখুৱাইছোঁ আমি যিমানখিনি দেখিছোঁ। আৰু এতিয়া গৈ আছোঁ আমি কুলহাটী পূজা। তো মেইন গেট পাই গ'লোঁ, কুলহাটীৰ ৰাস্তাটো যোৱা, এইফালে সোমোৱা। এইখন হ'ল মেইন গেট কুলহাটীৰ পূজাৰ। তো ইয়াৰ পৰাই ধুনীয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক অলপমান। ধুনীয়া লাইটেৰে গোটেই ৰাস্তাটো একদম পূজাৰ তালৈ, একদম মণ্ডপলৈ তালৈ সজাইছে এনেকৈ। দেখিবলৈ বহুত ধুনীয়া লগা হৈছে, সেইকাৰণে মই অলপমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখুৱালোঁ। তো ধুনীয়া লাগিছে আৰু বহুত ধুনীয়া পৰিৱেশ।
আৰু কিন্তু এতিয়া আমাৰ লগত বাইদেউহঁত নাহিল, সিহঁতে ঘৰতে থাকিলে, মাধৱ মন্দিৰৰ পূজা চাই ঘৰতে সোমালে, আমাৰ লগত নাহিল আৰু। তো এতিয়া ৰাতিও হ'ল বহুত, আমি এতিয়া গৈ আছোঁ আৰু বহুত জাম হয়, বহুত ভিৰ হৈছে, মানুহ বহুত হৈছে পূজাখনত। তো গাড়ী বহুত দেৰি লাগিছে, তো আমি এতিয়া গৈ আছোঁ, বহুত জাম আৰু জাম লাগিছে গাড়ী। ইয়াতে গোটেই ফিল্ডখনত গাড়ী ভৰ্তি, তো ইয়াতে থ'ব দিছে গাড়ীবিলাক আৰু ধুনীয়া পৰিৱেশ, মানুহবিলাক ৰাখি দিছে একদম, জানো কাৰো একো অসুবিধা অনিষ্ট নহয়, পূৰা একদম চাহ চিতাটো বহুত ধুনীয়া কৰিছে। আৰু পাৰ্কিং ফিজ একো নাই, ফ্ৰী হয়। তো এনেকৈ কুলহাটী উচ্চ মাধ্যমিক বিদ্যালয়, ইয়াতে গাড়ীবিলাক ৰাখিছে আৰু দেখিছে, মই আপোনালোকক দেখুৱাই দিছোঁ গোটেই গাড়ীবিলাক। আৰু এতিয়া আমি গৈ আছোঁ পূজাৰ তালৈ, আৰু ধুনীয়া লাইট, ধুনীয়া পৰিৱেশ, ভাল লাগিছে। তো ব'লক, আৰু এতিয়া পাই গ'লোঁ আমাৰ মন্দিৰ, দুৰ্গা মন্দিৰটো। তো ইয়াতে দুৰ্গা পূজা আৰু ধুনীয়া লাগিছে পেণ্ডেলটো। তো দেখুৱাই দিছোঁ আপোনালোকক অলপমান গোটেইখিনি। আৰু এতিয়া দুৰ্গা মাৰ আশীৰ্বাদ লওঁ আৰু ভাল হওক বুলি। তো ব'লক সেৱা কৰোঁ। আৰু এতিয়া আমি জিলিকি হোটেল পাই গ'লোঁ, আৰু জিলিকি হোটেলৰ ওচৰতে ইয়াতে মিঠাইৰ দোকান দিছে, গৰম গৰম জিলাপি বনাই আছে। আৰু জিলিকি হোটেলত বহুত মানুহ হৈছে, ভিতৰত বহুত মানুহ, বাহিৰতো দেখিছে কিমান কেনেকুৱা, মই দেখুৱাই দিছোঁ আপোনালোকক। তো মানুহ থিয় হৈ আছে, বহিবৰ ঠাই নাই, ইমান মানুহ হৈছে, কিন্তু তথাপিও মানুহ ফিৰি যোৱা নাই, মানুহ ইয়াতে ৰখি হ'লেও খাবই, ইমান ভাল লাগে ইয়াত খাই, সঁচাই বহুত ভাল হয় খানাবোৰ। তো আমিও খাই যাওঁ, ঘৰত যাওঁ। পূজা চাই কেনে লাগিল তোমাৰ? ভাল লাগিলে, পাৰ্কতো গ'লো আৰু বেলুনো পালোঁ।
আৰু কি খালা? আৰু চুমপাপুৰি, ম'ম', চাওমিন। টেষ্টি ভাল লাগিছে আৰু কালি ক'ত যাবা? কালি গুৱাহাটীত পূজা আছে, কালি আমি গুৱাহাটীত যাম আৰু সেইকাৰণে কালি আমি সোনকালে ৰেডি হ'ব লাগে আৰু সোনকালে উঠিব নহয়। আৰু বেলুনটো তোমাক কোনে দিছে? বেলুন এতিয়া মোৰ বেলুন নহয়তো, আমাৰ টিকলা বেলুন পিংক কালাৰটো মোৰ বেলুন আছিল, কিন্তু ফাটি গৈছে। ফাটি গৈছে। মোৰ বেলুনটো ফাটি গৈছে, সেইকাৰণে এইটো লৈছোঁ। সেইকাৰণে এইটো লৈছোঁ মই টিকলাটো মোৰটো ভৰাইছে, সেইকাৰণে এইটো ফাটি এতিয়া গৈছে। তুমি কি কৰিবা? এতিয়া সোনকালে টোপনি মাৰিবা। হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া আহিলোঁ আমি পূজা চাই আৰু বহুত ভাল লাগিল। আৰু আজি পূজা চাই বহুত ভাল লাগিল আৰু আপোনালোককো যিমান পাৰোঁ দেখুৱাইছোঁ। তো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব যদি ভাল পায়, আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মই দিয়া ভিডিঅ' আপোনালোকে সময়মতে পাই থাকিব। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু কালি যাম আমি গুৱাহাটীত। তো ভিডিঅ' আহি আছে, চাই থাকিব আপোনালোকে। তো দুৰ্গা পূজাৰ গুৱাহাটীতো গৈ কেনেকুৱা কি পাওঁ মই দেখুৱাম আপোনালোকক। তো চাই থাকিব ভিডিঅ', আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ ইমানে, গুড নাইট, বাই বাই।